Hello friends, welcome once again. আজি অসম ইতিহাসৰ 10টা খুব গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনালোকৰ মাজলৈ আহিছো। ভিডিঅটো সকলোৱে শেষলৈকে চাব। কোৱেশ্চন নম্বৰ 1। অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 খ্ৰীষ্টাব্দত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? চাওলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন, পুৰন্দৰ সিংহ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 2। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? চাওলুং চুকাফা, কুমাৰ ভাস্কৰ বৰ্মন, তৰুণৰাম ফুকন, পুৰন্দৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 3। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? 1961 চনত, 1982 চনত, 1921 চনত আৰু 1903 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1961 চনত। কুৱেশ্যন নম্বৰ 4। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ, 1961 চনত, 1882 চনত, 1921 চনত, 1903 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1882 চনত। কুৱেশ্যন নম্বৰ 5। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? 1961 চনত, 1882 চনত, 1921 চনত, 1903 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1921 চনত। কুৱেশ্যন নম্বৰ 6। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ, বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বসন্ত দাস। কুৱেশ্যন নম্বৰ 7। অসম এছ'চিয়েশ্যন বা আছাম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? 1961 চন, 1882 চন, 1921 চন, 1903 চন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1903 চন। কুৱেশ্যন নম্বৰ 8। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? 1961 চন, 1882 চন, 1823 চন, 1903 চন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1823 চন। কুৱেশ্যন নম্বৰ 9। মুছলমানসকলে কোন চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? 1406, 1306, 1206, 1212। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1206 চনত। কুৱেশ্যন নম্বৰ 10। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদ কোন আছিল? বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, খৰ্গেশ্বৰ তালুকদাৰ।